নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম যে গাজৰৰ উপকাৰিতা আৰু বিভিন্ন ধৰণৰ ঔষধি গুণৰ বিষয়ে। দৈনন্দিন খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত হোৱা এক স্বাস্থ্য লাভকাৰী পাচলি তথা ফল হৈছে গাজৰ। শাক-পাচলিত বিভিন্ন ভিটামিন, খনিজ উৎপাদন তথা অন্যান্য পুষ্টিকৰ উৎপাদনেৰে ভৰপূৰ। এই শাক-পাচলিবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা বিভিন্ন ধৰণৰ ৰোগ দূৰ কৰি ৰখাত সহায় কৰে। গাজৰ এবিধ অতি গুৰুত্বপূৰ্ণ খাদ্যদ্ৰব্য। ইয়াক কেঁচাই, সিজাই অথবা ভাজি তৰকাৰী আদি সকলো ৰূপতে খাব পাৰি। তাৰোপৰি গাজৰৰ হালোৱা আৰু বিভিন্ন ধৰণৰ মিঠাইত ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া জানো আহক গাজৰৰ স্বাস্থ্যজনিত কেইটামান উপকাৰিতাৰ বিষয়ে। গাজৰত ভিটামিন এ পৰ্যাপ্ত পৰিমাণে থাকে বাবে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। লগতে শৌচ-প্ৰস্ৰাৱ খোলসা কৰাত গাজৰে মুখ্য ভূমিকা পালন কৰে। গাজৰত কেঞ্চাৰ প্ৰতিৰোধী কেৰাটিন আৰু ভিটামিন যথেষ্ট পৰিমাণে থাকে। ই এবিধ পুষ্টিকৰ খাদ্য হোৱাৰ হেতুকে শিশুৰ পৰা বৃদ্ধলৈ সকলো লোকে ইয়াক খাব পাৰে। মহিলাসকলৰ ৰক্তচাপ সমস্যা দূৰ কৰাত গাজৰ খালে উপশম পোৱা যায়। লগতে গাজৰত থকা ভিটামিন চিয়ে আমাৰ শৰীৰত এণ্টিবডি গঢ়াত সহায় কৰে। তাৰোপৰি গাজৰত থকা এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। গাজৰ চকুৰ আৰু তেজৰ বাবে বৰ বেছিকৈ উপকাৰী। গাজৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে বাবে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। যিকোনো পেটৰ বিষ বা তেজ পায়খানা হ'লে গাজৰৰ আঞ্জা খালে উপশম পোৱা যায়। লগতে গাজৰে ওজন হ্ৰাস কৰাতো সহায় কৰে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।